মন গল বৰষুণ দিলা কিয় বাৰু এনে কৰিলা বৰষুণত তিতি তিতি ৰ'দত যে শুকাই শুকাই জীৱনটো ধ্বংস কৰিলা জীৱনটো ধ্বংস কৰিলা পাহৰিব পাৰি জানো মোৰ মৰমী হেৰাই যোৱা অতীতৰ স্মৃতি কোনে বাৰু লৈছে খবৰ মোৰ মৰমী কেনেকৈ জীয়াই আছো বুলি নদীত আহি ঘনাই খুন্দিয়াই মোৰ দুখৰ সমভাগী নাই মোৰ দুখৰ সমভাগী নাই ধিনেক গুৰুম ধিনেক ঘাটাম বেলেগ লেংগুৱেজ দেখোন ইয়াৰ অৰ্থটো জানিবলৈ পাৰিম নেকি ছাৰ চা বোপাই জীৱনত যিমানে ডাঙৰ সমস্যা নাহক কিয় আমি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে সেই সমস্যা আহিছে বুলি ভাবি থাকিব নালাগে এতিয়া তহঁতি মন কৰিবি ককা এটাৰ কথা মন কৰ তহঁতৰ কিবা এটা অসুবিধা হৈছে অ'কে তহঁতে আমনি পাইছ ককা এটাই কি শুনাইছিলে সাধু কথা শুনাইছিলে মজা ছাৰ প্ৰথম পৰ্যায় আজি ক্লাছ 2ৰ আৰম্ভণিতে কিবা এটা স্পেচিয়েল উৰেকান্ত ক এয়া মোৰ স্পেচিয়েল ছাৰ শুনক মিহি মিহি ষ্টাইল ব্যৱহাৰ কৰি এটা গৰু পিতন খোৱা কাহিনী কওঁ নেকি ছাৰ কচোন ক লাষ্টবাৰৰ বাবে শুনি চাং তোৰ মুখৰ পৰা এটা ল'ৰা আছিল এদিনাখন সেই ল'ৰাটোক বাপেকে এনেকুৱা মাৰিলে ইমানো নাই মৰা বাৰু এনে চিটিকনিডালত চাটাপকে মাৰি আছে কেলে মাৰিলে কাৰণটো জানিলে আপুনিও কিন্তু হুৰহুৰাই হাঁহিব ছাৰ আগতে হাঁহি লওঁ এবাৰ ক কিয় মাৰিলে যদিও মোৰ দাঁতকেইটা এতিয়ালৈকে ওলোৱা নাই তথাপি মই ষ্টাইলত হাঁহি লৈছোঁ মানে কেছটো হ'ল সেইদিনাখন ৰাতিপুৱা পুতাকে এটা কথা ক'লে বাপেকক অ' পাপা বৰলা হৈ থাকিলে বোলে দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে কথাটো সঁচা না উদাহৰণ লাগিলে আমাৰ নৰেন্দ্ৰ মোদী ছাৰৰ কথাকে চাওকচোন হে বৰলা হৈ থাকিলে দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰি উদাহৰণ লাগিলে নৰেন্দ্ৰ মোদী ছাৰৰ কথালৈ ঘূৰিছা নৰেন্দ্ৰ মোদী ছাৰ হৈছে বৰলা আৰু তেখেত হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মই এতিয়া হাঁহুং না কান্দুং মই এতিয়া হাঁহুং না খং উঠোং কথাটো ঠিক এনেকুৱাই হ'ল ছাৰ যদিও শুনিবলৈ বৰ ৰোমান্টিক নহয় চৰি কমেডি সেইবাবে হাঁহিবলৈ মন যায় কিন্তু তেখেত হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজনক যদি এনেকৈ কোৱা হয় তেনেহ'লে তো খং উঠিবই সেইকাৰণে বাপেকে চিটিকনি এডাল লৈ পুতেকক দিলে থাকাচ এনেকুৱা অপমান নকৰিবি অৱশ্যে পাছত মনে মনে বাপেকে পুৰা হাঁহিলে মাক চকলা তই যে পুৰা ফাটাই দিছ চাগে সুৰা হাঁহিও কাহি গৈছোগে কি যে হ'ব গতিকে ছাৰ আজিলে হ'বনে নে ষ্টাইলটো মাৰি দিং ঢেং A few moments later. এতিয়া আহিব সাধু ক সাধু ক এখন দেশত ৰাম নামৰ এজন ব্যক্তি আছিল ছাৰ বহুত মানুহ আছে তথাপি মই ৰামৰ নাম লৈছোঁ হঠাৎ ৰাম লক্ষ্মণৰ কথা আহি গ'ল যে কেঁচু মই বুজি নাপালোঁ সাধুৰ কথা কম ছাৰ ককা আইতাই যেনেকুৱা সাধু কৈছিলে তেনেকুৱা কম তাৰমানে একে দুই নহয় একে 11 কেছটো নগেন য়েছ ছাৰ ৰামে এদিন বজাৰলৈ গ'ল শাক চব্জি আনিলে ঘৰত মাকে সিজাই দিলে খাই বৈ শুই থাকিলে ৰাতিপুৱা হ'ল উঠিলে মুখ হাত ধুলে অকণমান কিতাপ পঢ়িলে ভাত দুটামান খাই গা পা ধুই স্কুল গ'ল স্কুলৰ পৰা ঘূৰি আহি পুনৰ মুখ হাত ধুই ভাত খালে অকণমান খেলিলে ৰাতি হ'ল ৰাতি অলপ কিতাপ পঢ়িলে কিবা কিবি কৰি শুই থাকিলে তেনেকৈ ৰাতিপুৱা হ'ল ৰাতিপুৱা আকৌ শুই উঠি মুখ হাত ধুলে ভাত খালে কিতাপ পঢ়িলে গা পা ধুই স্কুল গ'ল স্কুলৰ পৰা ঘূৰি আহি আকৌ ভাত খালে অকণমান খেলিলে ৰাতি কিতাপ পঢ়িলে ভাত খাই মেলি শুই থাকিলে হেৰৌ মহাপণ্ডিত জীৱনটো এনেকৈয়ে চলি থাকে নে সকলোৱে জানো তাৰ পাছৰখিনি কি হ'ল সেইটো ক ৰামৰ সাধু আকৌ এদিন ছাৰ মাকে ৰামক পুনৰ বজাৰলৈ পঠালে বজাৰলৈ কিন্তু গ'ল আহি মেলি ঘৰত সোমাই মেডিকেল পঞ্চি গ'ল তাৰমানে সাধুটো ইমানতে খতম এই মহাপণ্ডিত
এইটো আকৌ কেনেকুৱা ধৰণৰ সাধু বজাৰলৈ গ'ল আহি মেলি ঘৰত সোমালে মেডিকেল পঞ্চি গ'ল মানে সেইদিনাখন এনেকুৱা খাটাকে বৰষুণ দিলে আধা ৰাস্তাত ৰামেতো গম নাপায় না ছাতি তাতি নিনিলে সি তিতিবুই খতম তিতাৰ কাৰণে তাৰ জ্বৰ চৰ্দি হ'ল এতিয়া সি মেডিকেলত আছে দে হ'ব এইটো বাৰু বুজিলো কিন্তু সাধুটো ইমান পুতুককে খতম হ'ল কিয় আৰে ছাৰ মেন কেৰেক্টাৰ যদি বেমাৰত ভুগি আছে জ্বৰ চৰ্দি হৈ আছে আমি কিয় আৰু তাক লৈ তুলা ধনা কৰি থাকিম গতিকে খতম ঐ ৰহ প্ৰথমতে মই হাঁহি লওঁ এবাৰ কৈছো জীৱনত তোৰ পৰা মই আৰু জিন্দাগী সাধু নুসুধো হেই নুশুনো বাকীখিনি গুলি মাৰক ছাৰ আপোনাৰ হাঁহি কিন্তু ফাটাফাটি হৈছে মই তহঁতক খং কৰিব পাৰো কিন্তু কৰা নাই কিয় জানো নাই নেজানো ছাৰ নেজানো নাই ময়ো নেজানো চানি কচোন ক একেবাৰে আগৰ দিনো নহয় আৰু এতিয়াৰো নহয় মধ্যমীয়া বেহাৰবাৰী আউটপোষ্টৰ বিষয়ে ক হঠাৎ বেহাৰবাৰী আউটপোষ্ট আহি গ'ল যে ছাৰ বহুত দিনৰ মূৰত আজি ৰাতিপুৱা চাইছিলো কচোন ক কেইটামান প্ৰশ্ন মই উত্তৰ দিম ছাৰ দে হ'ব বেহাৰবাৰী আউটপোষ্টত জিলিকি থকা তুমি ভাল পোৱা দুটা মেইন কেৰেক্টাৰ কোন কোন কে ছাৰ আৰু মোহন নাইস টু মিট ইউ কে ছাৰে বাৰু দিনত কেইবাৰ হাগে কেইবাৰ ভাত খায় দিনত কে ছাৰে কেইবাৰ হাগে নেজানো ভাত কিন্তু 2 বাৰ মান খায় এইবিলাক প্ৰশ্ন নহয় ভাল ভাল প্ৰশ্ন সুধ ইয়া ছাৰ মনি নব আৰু মুকুতাদা সঁচাকে ককাইক ভনীয়েক হয়নে বেহাৰবাৰী আউটপোষ্টত হয় কিন্তু ৰিয়েলত চাগে নহয় মজা বেহাৰবাৰী আউটপোষ্টত ওলাই থকা জলদস্যু নাটকৰ দুটা প্ৰধান কেৰেক্টাৰ কোন কোন অবভিয়াছলি কে ছাৰ আৰু মোহন জলদস্যু নাটকৰ প্ৰধান কেৰেক্টাৰ হৈছে কে ছাৰ আৰু সহকাৰী কেৰেক্টাৰ হৈছে মোহন ডাঙৰীয়া অবভিয়াছলি ছাৰ জলদস্যু নাটকৰ প্ৰধান দৃশ্য কেনে ধৰণৰ হয় হাফ নাই বা ফুল বটল খোৱা আৰু মোহনক চকুকিটা বান্ধি থৈ দিয়ে জলদস্যু নাটক বুলি কৈ তাক চাপনা খাব দি থাকে আনফালে কোৱাটাৰ মাৰি থাকে কে ছাৰে এয়া আছিল জলদস্যু নাটকৰ প্ৰধান চৰিত্ৰ প্ৰধান কথাবিলাক মানে ৰচনাবিলাক মানে কাহিনীবিলাক Wow, this is fantastic! ইয়া ছাৰ আইচি ছাৰজন দেখিবলৈ কিয় ইমান ধুনীয়া কাৰণটো হৈছে ভগৱানৰ কৃপা জন্মগত দুখ সুধিবলৈ আৰু তো বহুত প্ৰশ্ন আছে কিন্তু আমি সুধি নাথাকো লাষ্ট প্ৰশ্ন বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই কেনেকুৱা লাগে ক আৰু আমাৰ গাইসকলে আজি ক'ব লাগিব গাইছ আপোনালোকৰ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই কেনেকুৱা লাগে মোৰতো নকলে হ'ব তামান মস্তি লাগে চাই হাঁহি থাকোঁ বছ মোৰতো আৰু নকলে হ'ব তামান এনজয় বাৰু বেহাৰবাৰী আউটপোষ্ট ইফালে সাধু শুনিলো বাৰু দে ঠিক আছে আজিলে ক্লাছটো ইমানতে ছুটি হ'ব আমি পুনৰ ঘৰলৈ যাম কাইলৈ আকৌ স্কুল আহিম দেই এইটো